ডেকাসকল অকণমান জপিয়াই জপিয়াই নাচিলে ভাল লাগিব হয়নে? হয়, এইটো এটা মোৰ ক্ষোভৰ গীত, এটা অনুভৱৰ গীত। অসমৰ সাংস্কৃতিক জগতখন ক'ৰ পৰা ক'লৈ গৈ আছে। গতিকে তাকে লৈ এটা গীত লিখিছিলোঁ, অসমৰ ৰাইজে কিন্তু আদৰি ল'লে, ধুনীয়াকৈ সকলোকে স্নেহ শ্ৰদ্ধা জনাইছে, মৰম জনাইছোঁ। এই ৰহে দৈ সাৰেগামা পা 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 শিকিছোঁ ভালে কৈ।